সেই কমেন্টটো পিন কৰি দিম ভিডিও চাই থাকে নহয় আছে লক্ষী মন্দিৰ ফোন কৰি আছে ধাৰাখা ডবাল দেখাই থাকিম এই ষ্টেডিয়ামটো চাবলৈ কাৰণে এমপিটি ৰিমেকশ্যন সকলোকে স্বাগতম জনাই মই প্ৰণৱ ডেকা আহিছোঁ আজি এটা নতুন ভিডিঅ' লৈ মই এতিয়া বৰ্তমান আছোঁ পথাৰত ইয়াত দেখিছে পথাৰ আৰু অলপ আগতে ইয়াত পুৰা বৰষুণ পৰি আছিল ধাৰাখা ডবাল পিতা যি ডবাল পিতা বুলি ডবাল পিতা বৰষুণ পৰি আছিলে আৰু এতিয়া বৰষুণ এৰিলে দেখিছে কি ধুনীয়া ফৰকাল হৈ গ'ল আকাশখন চাওক দেখি বহুত ধুনীয়া লাগি গৈছে আৰু আজিৰ দিনটো ভিডিঅ' কি কৰোঁ নকৰোঁ কি কৰোঁ চব দেখাই থাকিম মুটি আছে আৰু ইয়াত ছাগলী লোৱাবলৈ আহিলোঁ পথাৰত এয়া আমাৰ ছাগলী হয় মোৰ আগৰ ভিডিঅ' দেখিছে আৰু এইফালে এইডোখৰত আছে লক্ষী মন্দিৰ আজি ভিডিঅ'টো কি পাৰোঁ দেখাই থাকিম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই মই হাতত লৈ আছোঁ এটা বস্তু আপোনালোকক দেখাইছোঁ এইটো দেখিছে এইটো হৈছে 50 পইচা এইটো হৈছে 50 পইচা এইটো পইচাৰ আগত আমি বহুত কিবা কিবি বস্তু কিনিছিলোঁ এইটো পইচা 1990 কিমানত বাৰু এইটো পইচা বনাইছিলে ইয়াৰ চনটো যদি আপোনালোকে একজেক্টলি ক'ব পাৰে তেতিয়াহ'লে মই সেই কমেণ্টটো পিন কৰি দিম আপোনালোকে কিমান চনত বনাইছে এই 50 পইচাটো ঠিক জনাব আৰু ভিডিঅ'টো আগলৈ চাই থাকক মানুহেতো অত্যাচাৰ কৰি আজি ডবাল পিতা বৰষুণ আৰু বতাহ জাকেও এই আমজোপাক বহুত অত্যাচাৰ কৰিলে আৰু বহুত আম সৰি গ'ল আৰু এতিয়া কওক কাৰ জিভা পানী পৰিছে আমবিলাক দেখি মোৰ পুৰা জিভা পানী পৰি আছে এতিয়া তাৰমানে পাৰিবও নোৱাৰি পাৰি ওচৰতে আছে কিন্তু বেলেগত তাৰমানে বেলেগত গৃহস্থ নাই পাওঁ বুলি ক'লে পাৰিব পাৰি কিন্তু আকৌ মোৰ ভিডিঅ' চাই থাকে নহয় পাৰিলে আকৌ মোৰ ভিডিঅ'ৰ পিছত ধৰা পৰি যাম সেইকাৰণে নাপাওঁ তেওঁ ভিডিঅ'টো চাই থাকক আৰু গৃহস্থক খুজি পেলাই দুটা আম লৈ গ'লোঁ পদিনাৰ সৈতে সুন্দৰকৈ চাটনি বনাই ভাতকেইটা খাই সুন্দৰ এটা ধুনীয়া ৰাস্তাত পুৰা বাইক দৌৰুৱাই দিলোঁ এনেকুৱা ধুনীয়া ৰাস্তাত বাইক 80-90 টো কোনো কথাই নাই আৰু মই আহি পালোঁ এইখন দেখিছে আপোনালোকে মস্ত বিৰাট ডাঙৰ এখন ষ্টেডিয়াম মধ্য অসমৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ কপাহিয়াত আছে এইখন ষ্টেডিয়াম নতুনকৈ নিৰ্মাণ হৈ আছে আৰু কপাহিয়া ক'ত আছে নেজানে যিসকলে তেখেতসকলক কৈছোঁ শুনক এইজন দেখিছে আকাশদ্বীপ অসমৰ এটা সময়ত জনপ্ৰিয় অভিনেতা তেখেতৰ ঘৰৰ ওচৰতেই আছে এইখন ষ্টেডিয়াম চাই লওক আৰু মই আছোঁ এতিয়া কপাহিয়াত আহিছিলোঁ ইয়াত এটা ষ্টেডিয়াম বনাই আছে ষ্টেডিয়ামটো চাবলৈ মানে বহুত এটা ডাঙৰ এৰিয়া ষ্টেডিয়াম পেভিলিয়ন ধুনীয়া প্ৰায় 50% কাম হৈ গৈছে ষ্টেডিয়ামখনৰ আৰু 50% কাম বাকী আছে আৰু মই দেখুৱাই আছোঁ ইয়াত চাওক আপোনালোকে আৰু এই ষ্টেডিয়ামখনৰ এই বেক চাইডটো দেখুৱাই দিছোঁ ইয়াৰ মেইন ৰাস্তাটোৰ লগতেই আছে আৰু দেখিছে এয়া আৰু ষ্টেডিয়ামখনৰ বেক চাইডে এয়া দেখিছে আপোনালোকে এটা সুন্দৰ একোটা দোকান ঘৰ হ'ব আৰু তাৰ লগতেই লাগি আছে কপাহিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌপাশটোও দেখুৱাই দিছোঁ চাই লওক আৰু ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ পথাৰত আৰু শেষ কৰিলোঁ পথাৰতেই আৰু ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব আৰু শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ এতিয়াও যদি লাইকটো কৰা নাই প্লিজ লাইকটো কৰি দিয়া আৰু প্ৰথমবাৰ যিসকলে চাইছে ৰঙা ছাবস্ক্ৰাইব বটনটো টিপি পেলাই যেন ছাবস্ক্ৰাইব কৰি দিয়ে কোলা কৰি দিয়ে লগতে বেলটো টিপি পেলাই অল কৰি থৈ দিব আৰু দেখিছে গুমা কেইটামান ছিগিলোঁ আৰু খাম বুলি পেলাই চ' বাই বাই